তো সকলোকে বহুত বেছি ধন্যবাদ আৰু সকলোলৈকে বহুত বেছি মোৰ বেষ্ট উইচেছ থাকিলে যাতে সবৰে ভাল হওক পঢ়া শুনাবিলাক ভালকে চলি যাওক ৰাতিপুৱাৰ পৰা চকু মেলাৰ পৰা জাস্ট ৰিপ্লাই দি থাকিবলগীয়া হৈছে ইমানেই বেছি গুড উইচেছ আমালে আহিছে ইমানেই বেছি টিচাৰ্ছ ডে উইচ কৰিছে ইমানেই বেছি ভাল লাগিছে কি কম মানে মুঠতে বহুত বেছি ধন্যবাদ আমাৰ জ্ঞানন টিউচনৰ ফেমিলিৰ ফালৰ পৰা মোৰ ফালৰ পৰা সবৰে ফালৰ পৰা ইমান বেছি তোমালোকৰ মৰম পোৱাৰ কাৰণে ইমান বেছি তোমালোকৰ গুড উইচেছ পোৱাৰ কাৰণে তোমালোকৰ এইবিলাক পাই থাকিলে আমিও মানে উৎসাহিত হৈ গৈ থাকো আমাৰ কামখিনি আৰু অলপ ভালকে কৰি যাবলৈ খালি সকলোৱে এটা বস্তু মনত ৰাখিবা টিচাৰ্ছ ডে কুইজ কৰিছা যেতিয়া টিচাৰে কোৱা গাইডেন্স বিলাক ফলো কৰিবা বিকজ মই কৈছোৱে নহয় প্ৰথমতে যে ষ্টুডেন্ট আছে কাৰণেহে টিচাৰ আছে গতিকে টিচাৰ্ছ ডে ষ্টুডেন্টৰ ৰোলটো কি হয় তোমালোকে সবে একবাৰ মনত পেলাবা তোমালোকৰ যিমানেই ভাল হ'ব এজন টিচাৰৰ হেপিনেছটো কিমানে বেছি হয় তাৰমানে টিচাৰজনৰ হেপিনেছ আল্টিমেটলি ষ্টুডেন্টজনৰ ফিডবেকটোৰ পৰা আহে এজন ডাঙৰ মানুহে কৈছিলে এটা বস্তু যে তোমালোকৰ লাইফটো বিৰ পৰা ডি লৈকে থাকে বুজি পাইছা লাইফ ইজ এ জাৰ্নি ফ্ৰম বি টু ডি বি মানে বাৰ্থ ডি মানে ডেথ আৰু তাৰ মাজত এটা লেটাৰ আছে which is C means choice so তুমি লাইফটোত বাৰ্থ টু ডেথ তাৰ মাজৰ যেটো জাৰ্নি এই গুটেই জাৰ্নিটো তোমাৰ চয়েসটোৰ ওপৰত ডিপেন্ড কৰিব তুমি যদি ভাল বস্তু চয়েস কৰা তেতিয়াহলে নেক্সট ষ্টেপটো ভাল হয় তোমালোকে যেতিয়া পঢ়ি আছা প্ৰিপাৰেচন কৰি আছা তাৰ পিছত এদিন এক্সাম দিবা সো এক্সামটোৰ মাৰ্কসটো পাবা পাৰ্সেন্টেজটো পাবা সেইটো একচুয়ালি ৰিজাল্ট হয় এটা ষ্টুডেন্ট লাইফটোৰ এটা ৰিজাল্ট কিন্তু তোমালোকে যদি লাইফটো ফেস কে চাবলৈ যোৱা প্ৰথমতে বাচ্চা আছিলা খুজ কাঢ়িবলৈ শিকিলা যদি খুজ নাকাঢ়িলাহেঁতেন তেতিয়া জানো দৌৰিব পাৰিলাহেঁতেন নোৱাৰিলাহেঁতেন ন সো খুজ কাঢ়িব যিটো বেবিয়ে ভালকে খুজ কাঢ়িব পাৰে সি বেছি সোনকালে দৌৰিবও পাৰে হয়নে নহয় সো লাইফটো এটা ফেজ হয় এইবিলাক ইয়াৰ পিছত তোমালোক লাহেকে স্কুললৈ গৈ তোমালোকে লেটাৰ বিলাক শিকিলা হয়নে শিকাৰ কাৰণে তোমালোকে প্ৰথমতে তোমালোকে ৱৰ্ড লিখিব পাৰিলা তাৰ পিছত তোমালোকে সেন্টেন্স লিখিব পাৰিলা তাৰ পিছত তোমালোকে দীঘলকে কিবা কিবি লিখিব পাৰিলা হয়নে ইয়াৰ পিছত আহি ক্লাস 10 টো পাৰ হৈ এতিয়া ক্লাস 11 পাইছাহি ক্লাস 12 পাইছাহি মানে হাই সেকেন্ডাৰীত তোমালোক আছা এতিয়া গতিকে এই প্ৰতিটোৱে এটা ফেজ হয় প্ৰতিটো ফেজ তুমি যিমানে ভাল কৰিবা তাৰ পিছৰ ফেজটোৰ ৰিজাল্টটো কিমানে ভাল যদি তুমি লাইফৰ ফেজ হিচাপে চাবলৈ যোৱা ষ্টুডেন্ট লাইফটো এটা লাইফটোৰ ফেজে হয় ষ্টুডেন্ট লাইফটো যেতিয়া শেষ হ'ব তাৰ পিছত তুমি যি হবা তুমি যিয়ে নোহোৱা লাগে তুমি এজন ভাল শিক্ষকো হ'ব পাৰা তুমি এজন ভাল সাইন্টিস্টো হ'ব পাৰা তুমি এজন ভাল ডাক্তৰো হ'ব পাৰা তুমি এজন ভাল ইঞ্জিনিয়াৰো হ'ব পাৰা তুমি এজন বেলেগ কিবাও হ'ব পাৰা যেটো তুমি হয়তো নিজে গম নোপোৱা বুজি পাইছা বাট কি হবা সেইটো হ'ব একচুয়াল ৰিজাল্ট এতিয়া তোমালোকৰ এই গুটেই যেটো এক্সাম যে তোমালোকে দিছা সেইটো আসলতে প্ৰিপাৰেচনে হয় এটো টাইপ অফ প্ৰিপাৰেচনে হয় এটো তোমালোকৰ লাইফটোৰ যদি ফেজ বিলাক ভাগ কৰা ষ্টুডেন্ট ফেজটো প্ৰিপাৰেচন হয় একচুয়াল ৰিজাল্ট কিন্তু তোমালোকে ষ্টুডেন্ট লাইফটো শেষ হোৱাৰ পাছতে পাবা গতিকে মানুহে ৰিয়েল টাইমটো যিখিনি কাম কৰে সেই কামখিনি ৰিজাল্টটো যেহেতু পিছৰ টাইমত পায় ইন ফিউচাৰ গতিকে ৰিয়েল টাইমটোত সদায় মানুহ পজিটিভ থাকি সদায় মানুহে যিটো কৰিলে ভাল হয় সেইটো চয়েস কৰিব লাগে তেতিয়াই এই জাৰ্নিটো ভাল হয় বহুত ষ্টুডেন্টে আমাৰটো অকল পাৰ্সেন্টেজ খিনিৰ ওপৰতে মানে ফোকাস কৰি থাকে বিচাৰি থাকে এটা ভাল পাৰ্সেন্টেজ নাপায় কাৰণে আল্টিমেটলি ডিপ্ৰেছনত গুচি আহে মানে এনেকুৱা ধৰণৰ হয় বাট একচুয়ালি তোমালোক জন্মৰ পৰাই নিজে এটা গিফট বুজি পাইছা তোমালোক নিজে এটা গিফট মানুহ হৈ যদি জন্ম হৈছা তাৰ মানে তুমি নিজে এটা গিফট হয় এখন পৃথিৱীত আৰু তোমালোকৰ নিজৰ ওচৰত নিজৰ সদায় ভ্যালু থাকেই কিয়নো নিজে নিজক সবচে ভাল পায় সদায় নিজক সদায় নিজে ভাল পায় হয়নে সো নিজৰ ওচৰত নিজৰ সদায় ভ্যালু থাকে কিন্তু তুমি যদি ভ্যালুটো লোকৰ ওচৰত বনাব বিচাৰা তেতিয়াহলে তোমাক এডুকেশনে হেল্প কৰিব থ্ৰু এডুকেশন তুমি আনৰ ওচৰত নিজৰ ভ্যালু বনাব পাৰিবা আৰু যেতিয়া আনৰ ওচৰত নিজৰ ভ্যালু বনাব পাৰিবা সেইজনে হ'ব আটাইতকৈ বেছি ভ্যালুএবল পাৰসন আজি যাৰ কাৰণে তোমালোকে টিচাৰ্ছ ডে পাতিছা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেখেতৰ এইখন পৃথিৱীৰ পৰা গুচি যোৱাৰ পাছতো তেওঁ কিন্তু সেই লাইফটোৰ ফেজটো মই যেটো কথা কলো তাৰ ৰিজাল্টটো তেওঁ এতিয়াও পাই আছে চোৱা বহুত মানুহ পৃথিৱীৰ পৰা নোহোৱা হৈ যায় মানুহে পাহৰি যায় আমি আজি তাৰিখলৈকে তেখেতক পাহৰিব পৰা নাই কিয়
দিছ ইজ কল্ড কৰ্মা। তেওঁ জীৱনটোত কি ভাল কাম কৰে তাৰ কাৰণে আমি আজি মনত পেলাই আছো, হয়নে? গতিকে আমাৰ লাইফটো যদিও বি টু ডি বা ডিৰ পিছতো কিন্তু শেষ নহয়। যদি তুমি ইমানেই বেছি ভাল কাম কৰা তেতিয়া তোমাৰ বি টু ডিও নহয়, তোমাৰ জাৰ্নিটো ইয়াৰ পিছতো তুমি ৰিজাল্টটো পাই থাকিবা তাৰ। বুজি পাইছা? আমি এজ এ টিচাৰ আমাৰ কামটো এইটোৱে হ'ল যে যিকোনো ষ্টুডেণ্টৰ মাজত থকা যিখিনি পটেনচিয়েল সেইখিনি যাতে আমি উলিয়াই আনিব পাৰো। বহুত ষ্টুডেণ্টে নিজেও নাজানে যে নিজে কি কৰিব পাৰে, কিন্তু আমি যদি ৰাইট ৱেটো দেখাব পাৰো তেতিয়া হয়তো তেওঁ নিজৰ ওপৰত বিলিভ আহিব, নিজৰ ওপৰত ট্ৰাষ্ট আহিব, আৰু তেতিয়া নোৱাৰিম বুলি ভবা বস্তু এটা কৰিব, আৰু শেষত গৈ তেওঁ সেই খুব বিচাৰি থকা কামটো যিটো তেওঁ নোৱাৰো বুলি ভাবিছিলে এটা সময়ত, তাৰ পৰা এটা ধুনীয়া ছাকচেছফুল ৰিজাল্ট পাব। তাৰমানে প্ৰতিজন টিচাৰে প্ৰতিজন ষ্টুডেণ্টক চিনি পায়, সৰু কিবা এটা ফিডবেকৰ পৰাও চিনি পায় যে এই ষ্টুডেণ্টজন কেনেকুৱা হয়। গতিকে সেই হিচাপত মোৰ চবৰে প্ৰতি এটা আশা আছে যে তোমালোকৰ চবৰে ভাল হ'ব, আৰু চবে লাগি থাকা মুঠতে এই ফেজটো ধুনীয়াকে পাৰ কৰি যোৱা, তেতিয়া পিছৰ ফেজটোৰ ৰিজাল্টটো ভাল। এণ্ড ৰিজাল্ট মিনছ এক্সামৰ পাৰ্চেণ্টেজ নহয়।